Hello everyone, মই মাইনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আপোনালোকে বাৰু বিয়া ঘৰত যে দিয়ে ভাপত দিয়া মাছটো খাই ভাল পায়নে? মই কিন্তু বহুতেই ভাল পাওঁ। আজি মই ভাবিছোঁ তাকে বোলো ভাপত দিয়া মাছ বনাওঁ আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ। মই কিন্তু খাই খুব ভাল পাওঁ দেই, সেইকাৰণে ভাবিলোঁ আজি বোলো মই নিজেই বনাবলৈ চেষ্টা কৰোঁচোন, কেনেকুৱা হয় নাজানো। ফাৰ্ষ্ট বনাম, তেওঁ আপোনালোকক বোলো মই দেখাওঁ। আৰু আমাৰ এই জোনাকেও কিবা এটা কৈছে দেই, হাই কৈ দিয়া। তেন্তে ব'লক দেৰি নকৰি ভাপত দিয়া মাছটো বনাওঁগৈ আৰু লগত কি দিওঁ আপোনালোককো দেখাওঁ। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াত মিক্সিত ভালদৰে পিচি ল'ম। বগা সৰিয়হ দিছোঁ, আপোনালোকে ক'লা সৰিয়হো দিব পাৰে বগা সৰিয়হৰ লগত। মোৰ বগা সৰিয়হ আছে, সেইকাৰণে মই বগা সৰিয়হ দিয়ে বনাম। আৰু লগতে মই জলকীয়া দিছোঁ 4টা। তাৰপিছত দিম মই আদা, নহৰু আৰু পানী অকণমান দি এতিয়া মই ভালদৰে মিক্সিত পিচি ল'ম। মই মিক্সিত পিচি ল'লোঁ সৰিয়হখিনি, আদা, নহৰু, জলকীয়া দি। এতিয়া মই মাছ 2 পিচ লৈছোঁ। ইয়াত মই নিমখ অকণমান দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপৰা মই নেমু লৈছোঁ অকণমান। নেমু দিলে মানে আৰু কি ক'ম, সোৱাদটো ধুনীয়া হয়, এটা চেণ্ট ওলায়। নেমু অকণ তাত দি দিছোঁ। লগতে মই দৈ অকণমান দিম। দৈ অকণমান দি দিছোঁ। আকৌ সানি ল'ম। ভালদৰে সানি ইয়াত মিঠাতেল দিছোঁ। মিঠাতেলটো ভালদৰে সানি লৈ ইয়াত সৰিয়হখিনি লগাই দিম। আপোনালোকে দেখিছে নহয়, এনেদৰে খাবলৈ বহুত ভাল হয়। হাতেৰে লগাই দিছোঁ। এতিয়া মোৰ লগাই হৈ গৈছে। এতিয়া মই ইয়াত দিম কাজি নেমু পাত এটা আৰু বাচি গ'ল, সেইকাৰণে আৰু পিচ দি দিছোঁ। তেতিয়া চেণ্টটো ভাল ওলাব। এতিয়া হৈ গৈছে। এতিয়া মই ভালদৰে কলপাতত ফ্ৰেণ্ডছ, এয়া মই ভালদৰে একদম গাঁঠি চাঠি দি একদম মানে ভালদৰে বান্ধি কৰি ল'লোঁ। এতিয়া দেখিছে নহয় নোৰাটো, এয়া বান্ধি ল'লোঁ। এতিয়া মই ভাপত দিম নহয়, একদম পানী পূৰা বকবককৈ উতলি আছে। এতিয়া মই ইয়াতে বহুৱাই দিছোঁ টোপোলাটো, দেখিছে নহয়, এনেদৰেই দিছোঁ। এনেকৈ দি দিছোঁ। এনেদৰে মই 15-20 মিনিটমান দি দিম। পানী কম হ'ব পাৰে, সেইবুলি আৰু অকণ পানী দি দিছোঁ। এতিয়া মই এনেদৰে ঢাকি দিম। তাৰপিছত মই গেছটো পূৰা হাই ফ্লেমতে দিছোঁ। এনেদৰে মই 15-20 মিনিটমান ঢাকি থৈছোঁ। আকৌ এনেকৈ উলটিয়াই দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া দেখিছে নহয়, মোৰ ভাপত দিয়া মাছ হৈ গ'ল। এতিয়া মই ভালদৰে প্লেট এখনত উলিয়াই লওঁ। খালি প্লেট থৈ লৈছোঁ, উলিয়াই লওঁ। তাৰপিছত আৰু ভাতৰ লগত খাম। মই হাতেৰে হেৰি কৰি দিছোঁ।
দেখিছে গোন্ধটো কিন্তু বহুত ধুনীয়া ওলাইছে তে ভালদৰে পিটিকি ল'ম তাৰ পৰা ভাতৰ লগত খাম